হেল্ল' বন্ধু বান্ধৱীসকল, আজি বহুত দিনৰ অপেক্ষাৰ মূৰত হিয়াৰ এপাহি গোলাপ ধাৰাবাহিকখন টিভিত দিব ৰেঙনি চেনেলত 8:30 বজাৰ পৰা পুনৰ সম্প্ৰচাৰ 11:30 বজাত। আপোনালোকক কতদিনে কৈ আহি আছিলোঁ হিয়াৰ এপাহি গোলাপৰ কথা। এইটো হ'ল আমাৰ শ্বুটিঙৰ কেম্প। ইয়াত সকলোখিনি আহি খোৱা বোৱা কৰে, শ্বুটিঙো হয় ইয়াত থাকিও। এইটো হ'ল শ্বুটিঙৰ কেম্প আমাৰ। আজি যিহেতু সকলোখিনি আহিব পৰা নাই, যিখিনি পাৰে আহিছে, এতিয়া সকলোৱে একেলগে চাম বুলি আমি টিভি পূৰা ৰেডি কৰি লৈছোঁ হিয়াৰ এপাহি গোলাপ চাবৰ কাৰণে। ভাবিছোঁ আপোনালোকেও চাব চাগে হিয়াৰ এপাহি গোলাপ, আৰু চাই কেনেকুৱা পাই জনাব হিয়াৰ এপাহি গোলাপ। আৰু আমি খানাৰ আয়োজন কৰিছোঁ, অন্যদিনাখনো হয় যদি আজি অলপ বেলেগ টাইপত খানাটো আয়োজন কৰিছোঁ। এয়া মাংস বনাই বুলি লৈছে, মাংস বনাই আছে। ই বনাইছে, এই হ'ল কুমকুম মেকআপৰ। ইয়ে আজি খানাটো বনাবলৈ যোৰ জাৰ কৰিছে। এয়া হ'ল মাছ, এয়া হ'ল মাছ ফ্ৰাই কৰি থৈ দিছে। ইয়াৰ তৰকাৰী বনোৱা হ'ব আৰু এয়া বনাই আছে কুমকুম। ই বনাই আকৌ খুব ভাল পায়, সেইকাৰণে সি ক'লে যে মই বনাওঁ। আজি সেইটো ভাল দিন এটা আমাৰ কাৰণে, সেইকাৰণে মই বনাওঁ। ইয়াতে এনেই বনায়, এতিয়া বিলাহী চিলাহী এইবিলাক কাটি কৰি আছে, তাক যোগান ধৰি আছে। মাছ আছে, মাছৰ যোগান ধৰি আছে। সকলোখিনি যোগাৰ কৰি থকা হৈছে, সকলোৱে যোগাৰ কৰি আছে। সকলো আজি এক্সাইটেড হৈ আছে, সকলোৱে চাবৰ কাৰণে আগ্ৰহীও, ভিডিঅ' কৰি আছে পূৰা। সকলোৱে আনন্দ হৈ আছে যে চিৰিয়েল এখন অতদিন কৰা আৰু কষ্টৰ ফল আজি যিহেতু টিভিত দিব। কেনেকুৱা হ'ব, কি হ'ব, চবৰে মনত এটা মানে ভয়ো লাগি আছে, যদিও মানে এটা ধুনীয়া সুন্দৰ আজি মনটোও ভাল লাগি আছে যে আজি এবাৰ টিভিত চিৰিয়েলখন দিব। এইটো ময়ো আহি পেলাই বহিছোঁ, চাম। এতিয়া দিব সময় হৈ গৈছে, আৰম্ভ হৈছে আৰু চিৰিয়েলখন দিবলৈ। সকলোখিনি বহি পেলাই পূৰা একদম মনোযোগেৰে চিৰিয়েলখনৰ প্ৰতি আগ্ৰহ কৰি চাই আছে সকলোৱে। মাছ এপিনি উতলি আছে পূৰা। ব্ৰেকৰ মাজে মাজে মানে আহি পেলাই আকৌ ভাততো লাগি আছে। এয়া পূৰা মাছ উতলি আছে, এইখিনি মাংস বনি আছে আৰু চব্জিবিলাক আকৌ পাপৰ চাপৰবিলাক বনাই আছে। এইবিলাক সকলোখিনি দেখুওৱা নাই, কাৰণ মই চিৰিয়েলখন যিহেতু জড়িত হৈ আছোঁ, যেতিয়া মই চিৰিয়েলখনৰ লগত চাই আছোঁ, সেইকাৰণে গোটেইখিনি দেখুৱাব পৰা নাই। থাপে যিখিনি পাৰোঁ দেখুৱাইছোঁ আপোনালোকক। এয়া ধুনীয়াকৈ সকলোখিনি বনাই কৰি পেলাই পূৰা হেৰি কৰি আছে। কেনেকুৱা লাগিলে সকলোকে সোধা যাব, আপোনালোকক জনোৱা হ'ব কেনেকুৱা লাগিলে চিৰিয়েলখনৰ চাই পেলাই। কেনেকুৱা লাগিলে হিয়াৰ এপাহি গোলাপৰ তো কেনেকুৱা পালা চিৰিয়েলখন চাই পেলাই? বহুত ভাল পালোঁ। মানে মই বহুত বছৰৰ পিছত এখন চিৰিয়েল দেখিছোঁ য'ত ভাল পোৱাও আছে, কাজিয়াও আছে, শাহু বোৱাৰীৰ কাহিনীও আছে। লাহে লাহে চাই থাকিলে সকলোৱে গম পাব ইয়াত অকল ভাল পোৱা বা অকল শাহু বোৱাৰী বুলি অকল নহয়, ইয়াত সকলোৱে সোমাই আছে। কামবোৰ তেওঁ লৈছে আমাৰ গ্ৰুপত, বিৰাট ভাল লাগিছে। এওঁ এতিয়া ভাত বনাই আছে বাৰু, বেলেগ কথা। তেওঁ আজি ইয়াৰ গায়কৰ গোলাপৰ ডাইৰেক্টৰ প্ৰাঞ্জল মন শইকীয়া, কওক আপোনাৰ মনোভাৱ। আজি চিৰিয়েলখন বহুত বছৰৰ মূৰত টেলিকাষ্ট হৈছে, বৰ ভাল লাগিছে। আপোনালোক সকলোৱে চাব হিয়াৰ এপাহি গোলাপ 8:30 বজাত আৰু 11:30 বজাত সম্প্ৰচাৰ ৰেঙনি টিভিৰ জৰিয়তে আহি আছে। বৰ্তমান আজিৰ পৰা আৰম্ভ হৈছে, সকলোৱে চাব। ধন্যবাদ। হিয়াৰ এপাহি গোলাপৰ মূল মানুহ প্ৰডিউচাৰ যোগাম শইকীয়া, তো কওক আজি আপোনাৰ কেনেকুৱা লাগিলে? নমস্কাৰ দেই। আজি প্ৰথম খণ্ডটো চাম বুলি বৰ অধীৰ আগ্ৰহেৰে ৰৈ আছিলোঁ। এতিয়া চাই কিন্তু যথেষ্ট আমি ভালেই পাইছোঁ। এতিয়া আমাৰ নিজৰ চিৰিয়েল বুলিতো আমি ভালেই পাম। এতিয়া আশা ৰাখিছোঁ বাকী দৰ্শকেও যাতে আদৰি লয়, আপোনালোকৰ মৰম চেনেহতহে আমি আগবাঢ়ি যাব পাৰিম। গতিকে মোৰ ফালৰ পৰা অনুৰোধ, আপোনালোক সকলোৱে যাতে হিয়াৰ এপাহি গোলাপ একদম অন্তৰেৰে আদৰি লয়। নমস্কাৰ। আমাৰ ডিগুদা তেওঁ ওলাব ভৱিষ্যত খণ্ডত, তো কওক আপোনাৰ মনোভাৱ আজি। আমাৰ দেৰি আছে। আজি হিয়াৰ এপাহি গোলাপ প্ৰাঞ্জল মন শইকীয়াৰ সুন্দৰ পৰিচালনা, পাহি শইকীয়াৰ চিত্ৰনাট্য সংলাপেৰে সুন্দৰ ধাৰাবাহিক আমি উপভোগ কৰিলোঁ। হিয়াৰ এপাহি গোলাপ আপোনালোকে চাই থাকিব, মৰম দিব, আশীৰ্বাদ কৰিব। আমি অকণমান দেৰিকৈ ওলাম, ৰাইজে চাব দেই, আশীৰ্বাদ কৰিব, মৰম কৰিব।
আৰু আপোনালোকৰ অবিহনে আমি কেতিয়াও আগবাঢ়ি থাকিব নোৱাৰোঁ। আপোনালোকৰ মৰম চেনেহ আশীৰ্বাদ আমাক সদায় থাকে। এপাহী গোলাপৰ এছিষ্টেণ্ট ডাইৰেক্টৰ আৰু এক্ট্ৰেছ, কিবা কওক, কেনেকুৱা লাগিল চিৰিয়েলখন আজি? নমস্কাৰ, মোৰ নাম শ্ৰী প্ৰণামিতা মুদৈ আৰু আজিৰ পৰা আমাৰ চিৰিয়েলখন ষ্টাৰ্ট হৈছে ইয়াৰ এপাহী গোলাপ 8:30 বজাত ৰেঙনি চেনেলৰ জৰিয়তে। আৰু মই ইয়াতে অভিনয় কৰিছোঁ শেৱালী অমৰ কেৰেক্টাৰত। খুবেই ভাল লাগিছে মোৰ অনুভৱ, আৰু কেইদিনমান যোৱাৰ পিছত ক'ব পাৰিম বাৰু, কিন্তু তথাপিও এতিয়ালৈকে যিমানখিনি শ্বুটিং হ'ল, আমাৰ টেলিকাষ্টো হ'ল আজি, খুবেই ভাল লাগিছে, খুবেই আনন্দ হ'ল। আৰু মোৰ ফালৰ পৰা হিয়াৰ এপাহী গোলাপৰ মোক পৰিয়ালবৰ্গলৈ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। ধন্যবাদ। কেনেকুৱা পালে আজি দৰ্শক হিচাপে আহিছিলে চাবলৈ আমাৰ চিৰিয়েলখন? ভালেই লাগিছে। এইখন দিয়া কথা আছে মৰ্ণিং শ্ব' এটা ডে আৰম্ভণিতে মোৰ ভাল লাগিছে আৰু মোৰ আশীৰ্বাদ থাকিল ভালদৰে যে ৰাইজে বিপুলভাৱে আগবাঢ়িলে। ধন্যবাদ। এই আমাৰ আজিৰ চিৰিয়েলখন চাব আহিলে, কওক কেনেকুৱা পালে? আমাৰ চিৰিয়েলখন আচলতে মানে বহুত দিনত অসমীয়া চিৰিয়েল মানে প্ৰথমবাৰ টিভিত চাইছোঁ। একচুৱেলি প্ৰাঞ্জল মনৰ কাৰণে চিৰিয়েলখন চালোঁ, বৰ ধুনীয়া লাগিলে। আৰু বিশেষকৈ এই চিৰিয়েলখনত ছাছপেন্সটো যথেষ্ট আছে আৰু এই ছাছপেন্সটোৰ কাৰণে ধাৰাবাহিকবোৰ মানুহে চায়। এই ছাছপেন্সটো আচলতে থাকিব লাগে। এই ছাছপেন্সটো যথেষ্ট পৰিমাণ থকাৰ কাৰণে এই চিৰিয়েলখন যে হিট হ'ব সেইটো মই গেৰেণ্টি দিছোঁ। মূল মানুহ দেই, আমাৰ চিৰিয়েলখনৰ মূল মানুহ ভণ্ডা আমাৰ চিৰিয়েলখন খুব সহায় কৰিলে। নমস্কাৰ, মই ৰাগৈনিত। আপোনালোকক জনাবলৈ পাই সুখী হৈছোঁ যে আজিৰ পৰা অৰ্থাৎ আজি 1 জুলাইৰ পৰা আপোনালোকৰ প্ৰিয় চেনেল ৰেঙনিত সম্প্ৰচাৰ হ'বলৈ গৈ আছে এখনি নতুন অসমীয়া ধাৰাবাহিক হিয়াৰ এপাহী গোলাপ। বহুকেইগৰাকী নবীন প্ৰবীণ অভিনেতা অভিনেত্ৰীৰ লগতে এই হিয়াৰ এপাহী গোলাপত এটি চৰিত্ৰত মই অভিনয় কৰিছোঁ। DR প্ৰডাকশ্যনৰ প্ৰয়োজনাত আৰু প্ৰাঞ্জল মন শইকীয়াৰ পৰিচালনাত এই হিয়াৰ এপাহী গোলাপ আপোনালোকৰ মাজলৈ আহি আছে সন্ধিয়া 8:30 আৰু পুনৰ সম্প্ৰচাৰ 11:30। গতিকে আপোনালোক আটাইৰে মৰম আৰু আশীৰ্বাদ আমি কামনা কৰিলোঁ। মই পুনৰবাৰ কৈ দিছোঁ, ৰেঙনি চেনেলত সন্ধিয়া 8:30 আৰু নিশা পুনৰ সম্প্ৰচাৰ 11:30 হিয়াৰ এপাহী গোলাপ। ধন্যবাদ। নমস্কাৰ, মই গায়ত্ৰী বৰা আৰু আপোনালোকক জনাবলৈ পাই সুখী হৈছোঁ যে ৰেঙনি চেনেলত আজিৰ পৰা 8:30 বজাত আৰু 11:30 বজাত সম্প্ৰচাৰিত হ'বলৈ গৈ আছে এখনি নতুন ধাৰাবাহিক হিয়াৰ এপাহী গোলাপ। সেই ধাৰাবাহিকখনত ময়ো এটি সুন্দৰ চৰিত্ৰত অভিনয় কৰিছোঁ। ৰাধাৰ পাছত আপোনালোকে মোক হিয়াৰ এপাহী গোলাপত পুনৰ দেখা পাব আৰু আশা কৰিছোঁ বিগত ধাৰাবাহিকসমূহৰ দৰে এইখন ধাৰাবাহিকতো আপোনালোকে মোক বহুত মৰম দিব। আৰু মই কথা দিছোঁ যে ধাৰাবাহিকখন সুন্দৰ হৈছে আৰু আপোনালোকে উপভোগ কৰি ভাল পাব। গতিকে চাবলৈ নাপাহৰিব ৰেঙনি চেনেলত সম্প্ৰচাৰিত হ'বলৈ গৈ থকা এখন নতুন ধাৰাবাহিক হিয়াৰ এপাহী গোলাপ নিশা 8:30 বজাত আৰু 11:30 বজাত আজিৰ পৰা। থেংক ইউ। পুৰণিক পাহৰি নতুনক আদৰণি। মই যোগব্ৰতে আপোনালোকক জনাবলৈ পাই সুখী হৈছোঁ যে আমাৰ সকলোৰে আপোন চেনেল ৰেঙনি টিভিত সম্প্ৰচাৰিত হ'বলৈ গৈ আছে এখন নতুন ধাৰাবাহিক, নাম হিয়াৰ এপাহী গোলাপ। সম্প্ৰচাৰিত হ'ব সন্ধিয়া 8:30 বজাত আৰু পুনৰ সম্প্ৰচাৰ 11:30 বজাত। পৰিচালনা কৰিছে প্ৰাঞ্জল মন শইকীয়াই। মই তাত অৰ্জুন বুলি চৰিত্ৰটোত অভিনয় কৰিছোঁ। আশা কৰোঁ আপোনালোক সকলোৱে এই ধাৰাবাহিকখন আঁকোৱালি ল'ব। ধন্যবাদ। নমস্কাৰ, মই মমী গগৈ। আপোনালোকৰ বাবে এটি খবৰ লৈ আহিছোঁ। আপোনালোকৰ প্ৰিয় চেনেল অৰ্থাৎ ৰেঙনি টিভিত এখন নতুন অসমীয়া ধাৰাবাহিক আহি আছে অহা 1 জুলাইৰ পৰা। প্ৰাঞ্জল মান শইকীয়াৰ পৰিচালনাৰে হিয়াৰ এপাহী গোলাপ নামৰ এখন খুবেই সুন্দৰ ধাৰাবাহিক আহি আছে। আপোনালোকে ধাৰাবাহিকখন চাব আৰু চাই ভাল পাব বুলি আমি আশা কৰিছোঁ। আৰু যদি কেতিয়াবা কিবা ভুল হয় আমাক নিজৰ বুলি ভাবি ক্ষমা কৰি দিব আৰু শুধৰাই দিব। ময়ো এই ধাৰাবাহিকখনৰ জৰিয়তে আপোনালোকৰ মাজলৈ আহি আছোঁ খুবেই সোনকালে। গতিকে চাই থাকিব হিয়াৰ এপাহী গোলাপ প্ৰতি সোমবাৰৰ পৰা শনিবাৰলৈ সন্ধিয়া 8:30 বজাত আৰু পুনৰ সম্প্ৰচাৰিত হ'ব নিশা 11:30 বজাত। গতিকে চাবলৈ নাপাহৰিব হিয়াৰ এপাহী গোলাপ। ধন্যবাদ। নমস্কাৰ, মই জুৰি দাস।
আপোনালোকক জনাবলৈ পাই সুখী হৈছোঁ যে অহা ইংৰাজী 1 তাৰিখৰ পৰা অৰ্থাৎ সোমবাৰৰ পৰা ৰেঙনি চেনেলত সম্প্ৰচাৰিত হ'বলৈ গৈ আছে এখন নতুন ধাৰাবাহিক, যাৰ নাম হৈছে হিয়াৰ এপাহি গোলাপ। সম্প্ৰচাৰিত সময় 8:30 বজাত, পুনৰ সম্প্ৰচাৰ 11:30 বজাত। আশা কৰিছোঁ আপোনালোকে চিৰিয়েলখন চাব, লগতে আমাক মৰম আৰু আশীৰ্বাদ কৰিব। ধন্যবাদ। নমস্কাৰ, মই শ্ৰী সংগীতা মহন্তই আপোনালোকলৈ এটি অনুৰোধ জনাইছোঁ। অহা 1 জুলাই অৰ্থাৎ সোমবাৰৰ পৰা এখনি নতুন ধাৰাবাহিক হিয়াৰ এপাহি গোলাপ নিশা 8:30 বজাত আৰম্ভ হ'বলৈ গৈ আছে। গতিকে উক্ত ধাৰাবাহিকখন আপোনালোকে চাই আমালৈ সহায় সহযোগিতা আগবঢ়াব বুলি অনুৰোধ জনালোঁ। ধন্যবাদ। নমস্কাৰ, মোৰ বন্ধু বান্ধৱীসকল, আপোনালোকলৈ এটা সুখবৰ আনিছোঁ। জুলাই 1 তাৰিখৰ পৰা আহি আছে এখন নতুন ধাৰাবাহিক ৰেঙনি চেনেলত হিয়াৰ এপাহি গোলাপ। সকলোৱে মৰম আশীৰ্বাদ দিব বুলি আশা থাকিলে নিশা 8:30 বজাত আৰু ৰাতি 11:30 বজাত সকলোৱে চাব, মৰম আশীৰ্বাদ দিব। নমস্কাৰ। নমস্কাৰ, মই কৰবী গগৈ। আপোনালোকক জনাবলৈ পাই সুখী হৈছোঁ যে অহাকালিৰ পৰা অৰ্থাৎ 1 জুলাই আপোনালোকৰ মাজলৈ এখন নতুন ধাৰাবাহিক আহি আছে নিশা 8:30 বজাত আৰু পুনৰ সম্প্ৰচাৰিত হ'ব 11:30 বজাত। ধাৰাবাহিকখন হৈছে হিয়াৰ এপাহি গোলাপ। ধাৰাবাহিকখনিত পৰিচালনা কৰিছে প্ৰাঞ্জল মন শইকীয়াই আৰু মই তাত এটি চৰিত্ৰত অভিনয় কৰিছোঁ ৰুণু পেহী। গতিকে আপোনালোকে চাবচোন কেনেকুৱা লাগিছে। আপোনালোকৰ মৰম আশীৰ্বাদ আমি সকলোৱে কামনা কৰিলোঁ। ধন্যবাদ। নমস্কাৰ, মই মিছ সৃষ্টি বিবন্যা। অহা সোমবাৰ অৰ্থাৎ 1 জুলাইৰ পৰা আমাৰ এখন নতুন ধাৰাবাহিক হিয়াৰ এপাহি গোলাপ ৰেঙনি টিভিত সম্প্ৰচাৰ হ'বলৈ লৈছে। আশা কৰোঁ সকলোৱে মৰমেৰে আদৰি ল'ব আৰু আমাক আশীৰ্বাদ কৰিব। ধন্যবাদ। নমস্কাৰ, মই বিকাশ ৰাজ। আপোনালোক সকলোকে জনাবলৈ পাই বহুত সুখী হৈছোঁ যে আমাৰ নতুন ধাৰাবাহিক এখন আপোনালোকৰ মাজলৈ আহি আছে। ধাৰাবাহিকখনৰ নাম হৈছে হিয়াৰ এপাহি গোলাপ। অহা সোমবাৰ অৰ্থাৎ 1 জুলাইৰ পৰা নিশা 8:30 বজাত আৰু পুনৰ সম্প্ৰচাৰ 11:30 বজাত। গতিকে চাবলৈ নাপাহৰিব হিয়াৰ এপাহি গোলাপ, একমাত্ৰ ৰেঙনি চেনেল।